বন্ধুসকল গুড ইভিনিং। আজি ৰাতিপুৱা পাতিব পৰা নাই, তো আজি চাইডেদি এটা বিজনেছ কৰি আছোঁ আৰু আপোনালোকৰ বন্ধুসকল ইতিমধ্যে পাইছেগৈ আমাৰ বন্ধুসকল অযোধ্যা পাবলৈ হ'ল আৰু 2-4দিনমান লাগিব। আৰু গতিকে মোৰ কথাটো হ'ল কি, মোৰ ভৰিত ইতিমধ্যে মোৰ এটা ইনজিঅৰ্ড হৈ গ'ল, আপোনাৰ লোহা সোমাই পেলাই আজি মই বহুত কষ্ট এটা আছোঁ এইকেইদিন। চ' সেইটো কাৰণে এইকেইদিন দিব পৰা নাই। চ' আপোনালোকে অলপ বেয়া চেয়া নাপাব। গতিকে হাতটো এই বাওঁ হাতটো মোৰ ফুলি আছে, ইনজেকশ্যন লগোৱা আছে টিটেনাছ। চ' মাজতে মোৰ মেচিনটো বেয়া হৈ গৈছিলে, এতিয়া ধৰক নিব পৰা অৱস্থা তেনেকৈ নাই। আৰু যিটো কণ্ডিশ্যনত আছোঁ মই এইটো বস্তুটো আপোনালোকক বুজাব নোৱাৰিম, যিসকলে চাই আছে গম পাব। চ' আমাৰ এই গ্ৰুপটোত মোৰো যোৱা কথা আছিলে, কিন্তু যাব পৰা নাই বহুত কাৰণত। তো তেখেতসকলেও এতিয়া দুখ কৰিছে, কান্দিছে। গতিকে সেইটোৱে, একো নাই। নেক্সট টাৰ্গেট ৰাখিছোঁ চব ৰামজীৰ ওপৰত আৰু ভগৱানৰ ওপৰত দিছোঁ। আৰু গতিকে আৰু বিশেষকৈ গোলাঘাটত যিটো হৈছে সেইটো বেয়া লাগিছে। ধৰক মানুহৰ জীৱনটো ক'ব নোৱাৰি এতিয়া কি হৈ যায়। গতিকে সেয়াই, গতিকে অকণ আজি মই ভৰিটো ইমান এটা ভাল পোৱা নাই। চ' মানে কি হ'ল, ভিতৰত লোহা সোমাই একদম ভিতৰলৈকে ফালিলে। চ' মোৰ পেহীয়ে ট্ৰিটমেণ্ট কৰি দিছে অকণ, ড্ৰেছিং চেছিং। আমাৰ কিবা হ'লে হস্পিটেল আমি ফটকৈ নাযাওঁ বা ডক্টৰৰ আমি টেবলেটো নাখাওঁ। আৰু গতিকে আমি খোৱা বস্তু কিছুমান আমি চেঞ্জ কৰিছোঁ। বস্তুখিনি হৈছে আপোনাৰ ধৰক, আগতে আমি বেলেগ বস্তু খাই আছিলোঁ। চ' মই কালি এটা প্ৰমাণ চালোঁ, ধৰক বজাৰৰ যিখিনি বস্তু মই কোৱা কথা নহয়, আপোনালোকে চাব পাৰে। যোৱাটো ভিডিঅ'ত মোক দেখা পাইছে চাগে, বা এই ভিডিঅ'ত আপোনালোকে দেখা পাব। মিঠাতেল, বজাৰৰ যিবিলাক বস্তু, মিঠাতেল পৰা আৰম্ভ কৰি যিখিনি বস্তু আপুনি প্ৰুফটো কেনেকৈ পাব, ৰ'দত থৈ দিব গোটেই দিন। চ' যিখিনি মিক্সড অইল থাকে সেইখিনি আপোনালোকে দেখা পাব। আৰু যিখিনি হেৰি হয়, আৰু যিটো RCMৰ যিটো হেল্থ কাৰ্ড যিটো হয়, তো আজি নহয়, আজি মানে বহুত বছৰ আগতে APJ আব্দুল কালাম ছাৰে এইটো হেৰি কৰিছে, লেবৰেটৰী টেষ্ট কৰি হেল্থ গাৰ্ড হিচাপে নাম দিছে। গতিকে ইউজ কৰক। তো ইউজ কৰাৰ পৰা একো নাই। তো এনেকৈ আমি তামোল পাণ খাই বহুতখিনি আমি ডেইলি নষ্ট কৰি দিওঁ পইচা। তো সেইখিনি আমি ছেভিং কৰি পেলাই ঘৰৰ খোৱা বস্তুখিনি লাগিব। চ' আপোনালোকে বস্তুখিনি খাব পাৰে। আৰু প্ৰথম খালে গম পাব, তাৰপিছত কেনেকুৱা লাগে কণ্টিনিউ আপোনালোকে ইউজ কৰি থাকিব। মই আপোনালোকক ফ'ৰ্চ কৰা নাই যে ইউজ কৰিব লাগে কি নালাগে। তো এবাৰ ইউজ কৰাততো কোনো সুবিধা নাই, গতিকে ইউজ কৰি চাব পাৰে, যিহেতু মই আপোনাৰ ইউজ কৰিছোঁ। গতিকে সেইটোৱে। তো সকলোকে হাই হেল্ল' নমস্কাৰ, গুড মৰ্ণিং। চ' আশা কৰোঁ ভালে আছোঁ। নতুন বছৰটো সোমালে, আশা কৰোঁ সকলোৰে ভালে কালে যাওক 2024 চনটো। আৰু বিশেষকৈ এই RCMত মই বুলি নহয়, মোৰ মাও এতিয়া জড়িত হৈ আছে। গতিকে মই ভৰিখন বেয়া কাৰণে মই যাব পৰা নাই। আৰু মোৰ থেংকছ জনাব লাগিব মোৰ খুৰাক। তো আমাৰ সকলো ফালৰ পৰা আমাৰ হেল্প কৰি আছে। যিটো আমাৰ দেউতা নাই, দেউতা এজন শিল্পী আছিলে আৰু মাও এগৰাকী শিল্পী হয়। গতিকে মোকো নিব বিচাৰিছিল, যাব বিচাৰিছিল, কিন্তু কথাটো হৈছে কি, মই তেতিয়া সৰু আছিলোঁ, আজি প্ৰায় 10-20-25 বছৰ আগত। চ' মই ভিডিঅ' এডিটিং শিকা আছে গুৱাহাটী ষ্টুডিঅ'ত। চ' অতি সোনকালে আপোনালোকক এই বছৰত বা অহা বছৰত ভিতৰত দেখাব পাৰিম নতুন এটা ষ্টুডিঅ' বনোৱাত। তো আশা কৰোঁ আপোনালোকে আশীৰ্বাদ কৰিব। মোৰ ভিডিঅ'টো চাই অকলশৰীয়া মানুহ, আপোনালোকৰ লগত মই বস্তুবিলাক শ্বেয়াৰ কৰোঁ। আপোনালোকে মোৰ নিজৰ ফেমিলিৰ নিচিনা। চ' আপোনালোকে ভিডিঅ'টো চাই কেনেকৈ পালে, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ভিডিঅ'টো চাই থাকক, স্ক্ৰিপ্ট নকৰাকৈ। ইনষ্টিটিউটটো বা এটা ষ্টুডিঅ'ৰ ওপৰত আকাৰ দিম, কেনেকুৱা ধৰণৰ ডিজাইন বনালে ভাল হ'ব আপোনালোকে বা ফটো বা কমেণ্ট জনাব। অনলাইনে হৈ গ'ল। চ' এতিয়া মই ইনষ্টিটিউট মানে ধৰক বৰ্ডটো আমাৰ ভাল, গতিকে মাজে সময়ত কৰাই থাকিম, এজন দুজন যি পাওঁ। চ' সেইটোৱে। আৰু কাৰণ এডভাৰটাইজমেণ্ট কৰি পেলাই আমাৰ ধৰক মোৰ বৰ এটা বিশেষ পইচা নাই। আমাৰ দেউতা ইমানো ধনী নহয় যে কিবা, আৰু সাধাৰণ এজন শিল্পী আছিলে। আৰু শিল্পী মানে যিখিনিৰ লগত আছিলে সেইটো ভাল ভাল ডাঙৰ আৰ্টিষ্টৰ লগতে আছিলে। চ' গৈছিলে টিভি চিৰিয়েলত যাম বুলি কৈ পেলাই, কিন্তু কাগজো জমা দিলে, যাব নোৱাৰিলে।
আৰু ময়ো বহুত চান্স পাইছিলোঁ, ডিৱাইত পাইছিলোঁ। তাৰপিছত গুৱাহাটী ষ্টুডিঅ'ত কাম কৰিছোঁ। ডাঙৰ এজন ডাঙৰ দাদা বুলি ক'ব পাৰি, ডাঙৰ আৰ্টিষ্ট তেখেতৰ ভাল আছিলে, শিকিলোঁ মই। শিকি পেলাই এতিয়া বহুতে ভাবে কি মোবাইলতে বিভিন্ন ধৰণৰ ছফ্টৱেৰ এডিটিং পোৱা যায়, কৰিব পাৰে, কিন্তু মই যিটো কৰিছিলোঁ সেই মেচিনটো বহুত হেভি প্ৰচেছ। গুৱাহাটীত প্ৰায় দুজনৰে আছিলে আৰু বহুত হেভি প্ৰচেছত মই শিকিছোঁ। আৰু মই শিকিছোঁ যিটো বস্তু আপোনাৰ 2 বছৰ 1.5 বছৰ লাগে, মই এইটো প্ৰায় 1 বছৰৰ ভিতৰত কমপ্লিট কৰি দিছোঁ দেহে প্ৰাণে। চ' সেইটোৱে কওঁ, আপুনি কম্পিউটাৰৰ এনেকুৱা এটা বস্তু শিকক যাতে যিটো এৰিয়াত আপোনাৰ বেছি চলে। কাৰণ আজিকালি ঘৰে ঘৰে DSLR, ঘৰে ঘৰে 2 দিন পিছত ঘৰে ঘৰে মেচিন হৈ যাব। চ' এটা বস্তু আমাৰ সাৰথি আছে কি জেৰক্স, ফটো, লেমিনেশ্যন। আৰু চাইডেদি আপুনি যদি এজন ইউটিউবাৰ হয় বা হেৰি হয়, বেলেগ কিবা কাম ছ'চিয়েল কাম কৰি আছে, তো এইটো পাৰ্টত ৰাখিব। আপুনি ধৰক কাপোৰৰ দোকান খুলি আছে বা বেলেগ কিবা কৰি আছে, ছাইডত এইটো কম্পিউটাৰৰ চেপ্টাৰটো ৰাখিব। ৰ'দ বৰষুণৰ কথা নাই, 12 মাহ চলিব। চ' আশা কৰোঁ বস্তুটো ভাল পাইছে। মই কিমান আৰু আগন্তুক ভিডিঅ'টো মই আপোনাক আৰু দি থাকিম। এইটো ৰুমটো দেখিছে, মই এটা ভাবিছোঁ ডাঙৰ এটা ষ্টুডিঅ' টাইপত বনাম। তো কেনেকুৱা ধৰণে কি কৰিলে ভাল হ'ব আপোনালোকে দিয়া পৰামৰ্শ দিব। লগাইছোঁ, লগাওঁতে আপোনাৰ প্ৰায় মোৰ হাতত পইচা নাছিলে, আৰু ধৰক বেংকৰ EMI শেষ হ'বলৈ আৰু ধৰক 6-7 মাহ আছে। গতিকে মোটামুটি ধৰক 4,000 টকা হৈ গ'ল, আৰু খুৰাৰো পইচা নাছিলে। এতিয়া ধৰক খেতিৰ ছিজন, যিসকল ভিডিঅ'টো চাই আছে গম পাব, যিসকলৰ খেতিয়কৰ ঘৰৰ হয়। চ' 4,000 ওচৰা-ওচৰি পৰি গ'ল প্ৰায় লগভগ। এতিয়া মানে এনেকুৱা হৈছে, মোৰ বেছি কামটো মই পইচাটো একদম আহে জেৰক্স ফটোৰ পৰা, আৰু অনলাইন এপ্লাই কৰোঁ 2-4 টকা আহে, কিন্তু জেৰক্স ফটোত বেছি আহে। আৰু আপোনালোকে এইটো ছাইডত ৰাখিব পাৰে, নাজানিলে ক'ৰবাত ইনষ্টিটিউট যদি আছে শিকি লওক। আৰু কোনো ইনষ্টিটিউট শিকালেও আজিকালি ভালকৈ শিকাই নিদিয়ে। গতিকে সেইটোৱে এটা বিজনেছ কৰি আছোঁ, আৰু আপোনালোকে কৰিব পাৰে। যেনেকুৱা ধৰক নেটৱৰ্ক মাৰ্কেটিং বুলি কয়। আৰু নেটৱৰ্ক মাৰ্কেটিংটো এনেকুৱা ধৰণৰ হৈছে যে ফেশ্বন হিচাপেতো কৰিবই লাগিব, এইটো কোনো কথা নহয়। তো আপোনালোকে সেইটো কৰিব পাৰে, আৰু মই ছাইডেদি কৰি আছোঁ। আৰু ইতিমধ্যে আমাৰ আৰু কিছু দূৰ আছে, আৰু 2 সপ্তাহ আছে। 2 সপ্তাহৰ ভিতৰত আমাৰ বন্ধুসকল ৰাম মন্দিৰ গৈ পাবগৈ। আপোনালোকে আশীৰ্বাদ কৰিব। আৰু অহা বছৰ ভাল খবৰ আছে, ভেৰি ছাৰপ্ৰাইজ আছে, ভিডিঅ'টোত কৈ থাকিম, গম পাই থাকিব। আৰু আজি হ'ল কি, এতিয়া সম্পূৰ্ণ যিটো মই নেটৱৰ্ক বিজনেছৰ আণ্ডাৰত আছোঁ, চাইড কৰি আছোঁ। বিশেষকৈ এটা ভাল খবৰ কি, মোৰ মাও কৰি আছে, আৰু এজন 60 বছৰীয়া মানুহে যদি কৰিব পাৰে, আপোনালোকে কিয় নোৱাৰিব? পেচন হিচাপে আপুনি চৰকাৰী চাকৰি কৰিছে, প্ৰাইভেট কৰিছে, যি XYZ চাকৰি কৰিছে, চাইডেদি আপুনি সেইটো কৰিব পাৰিব। তো অলপ বেছি ভিডিঅ' চাই কৰিছে, ছাবস্ক্ৰাইব কৰিব পাৰে। মেচিনটো যিটো বেয়া হৈ গৈছিলে, তো ভিতৰত এটা প্লেট থাকে, সৰু এনেকুৱা এটা প্লেট থাকে। তো এই 4 কোণে এটা প্লেট থাকে এনেকুৱা। তো এই প্লেটটো লগাওঁতে এইটো হৈছে নেটৱৰ্ক মাৰ্কেটিং, যিটো আণ্ডাৰত মই কৰি আছোঁ, আৰু ছাৰপ্ৰাইজটো শেষলৈ দিম। তো এইটো হৈছে আপোনাৰ স্বেচ্ছা কোম্পানীৰ আণ্ডাৰত, আৰু বিশেষকৈ এইটো আমি RCM বুলি কওঁ। যেনেকৈ RCM মানে হৈছে ৰাইট কনচেপ্ট অফ মাৰ্কেটিং, সঠিক পদ্ধতিৰ বজাৰ। আৰু আপোনাৰ প্ৰায় 800+ প্ৰডাক্ট আছে কোম্পানীৰ আণ্ডাৰত। চকুৰ ৰাতি দেৰি কৰি চকু হেৰি 800+ প্ৰডাক্ট আছে। তো আপুনি ইমান ধুনীয়া প্ৰডাক্টবিলাক কৰি শেষ কৰিব নোৱাৰিব। কাৰণ এতিয়া চাওক, বজাৰৰ পৰা আমি 12 মাহে এখন দোকানৰ পৰা আমি ধৰক 1000 টকাৰ বস্তু খাওঁ, কিন্তু এইটো যিটো সঠিক পদ্ধতিৰ বজাৰৰ যিটো বজাৰখন, গতিকে আমি দোকানখন খালি চেঞ্জ কৰিব লাগে। এবাৰ খাই চাওক। আৰু যিহেতু বিহু আহি আছে, সকলোকে এডভান্স বিহু শুভকামনা জনালোঁ। আৰু গতিকে সেইটোৱে, আৰু এবাৰ চেঞ্জ কৰি চাওক, চেঞ্জ কৰি চাই পেলাই তাৰপিছত আপোনালোকে খাই কেনেকুৱা পালে কমেণ্ট বক্সত মোক জনাব। আৰু কিবা এটা খালে, যদি কিবা এটা একাউণ্টত আহে, আৰু যদি কোনোবাই বিচাৰে,
তেনেহ'লে আপুনি বস্তুটো শ্বেয়াৰ কৰিব। তো প্ৰথমে নিজৰ ঘৰত ইউজ কৰক আৰু তাৰপিছত বেলেগৰ লগত শ্বেয়াৰ কৰিব। ইয়াৰ যিবিলাক চিপছ কুৰকুৰে আপোনাৰ আৰম্ভ কৰি আমাৰ ইয়াৰ নিচিনা নহয় যাতে বেলেগ দোকানৰ নিচিনা। তো তাৰ যিবিলাক খোৱা বস্তুবিলাক আছে, বিস্কুট যিবিলাক আছে, মই কোৱাৰ কথা নহয়, গোটেইখিনি বস্তু আপুনি এটা এটাকৈ কণ্টিনিউ ওৱান ইউজ কৰক। তাৰপিছত কেনেকুৱা লাগে আপুনি ক'ব। তাৰ আমাৰ বজাৰত যদি আপোনাৰ 100 গ্ৰাম ল'ব লাগে, তাৰ অকণমান ল'লে আপোনাৰ ধুনীয়া হৈ যায়। अलीपुरद्वार डिस्ट्रिक्ट भैया ये जगह का नाम एक बार बोल दीजिए प्लीज। ये अलीपुरद्वार डिस्ट्रिक्ट आसाम बॉर्डर। आसाम बॉर्डर ना। अभी अलीपुरद्वार टाउन जाने में कितना टाइम কৰিছোঁ আৰু মোৰ ভিডিঅ' চাই কেনেকৈ পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু লগতে পুনৰবাৰ সকলোকে মোৰ ফালৰ পৰা মোৰ চেনেলৰ ফালৰ পৰা আপোনাৰ সকলোকে আন্তৰিক মাঘ বিহুৰ শুভেচ্ছা যাচিলোঁ। ভালকৈ এনজয় কৰক আৰু ঘৰতে বিহু খাওক। আৰু জানাটো শুনিছে নিউজত কি হৈ আছে আজিকালি, য'তে ত'তে এক্সিডেণ্ট। চ' সকলো ভালে কুশলে থাকক, মোকো আশীৰ্বাদ কৰক যাতে আৰু আগুৱাই যাব পাৰোঁ আৰু ভালে কুশলে থাকিব পাৰোঁ। গতিকে আৰু আশীৰ্বাদ কৰিব যাতে মোৰ সৰু এটা দোকানখনৰ নিচিনা দোকান এটা আছে আৰু ভাল এটা যাতে এই ঘৰটো যাতে ভাল এটা ষ্টুডিঅ'ৰ ৰূপত পৰিণত কৰিব পাৰোঁ, তাৰ কাৰণে আহিব লাগিব আপোনালোকৰ আশীৰ্বাদ। আৰু আপোনালোকে মোক আশীৰ্বাদত আৰু আগুৱাই লৈ যাব লাগিব। আৰু গতিকে আজিলৈ ইমান এটা সামৰিলোঁ। নমস্কাৰ, গুড ডে', গুড নাইট।